এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া হয়তো মাতটো অলপ কমকৈ শুনি পাব, কাৰণ আমি এঠাইত গৈ আছোঁ আমাৰ লগৰ এজনী বাৰ্থডে পাৰ্টি মনাবৰ কাৰণে। ক'ত গৈ আছোঁ দেখাই আছোঁ। প্লেচটো খুব ধুনীয়া, কি চাউণ্ড বাপৰে, খুব ধুনীয়া প্লেচ এটাত গৈ আছোঁ। আৰু বৰ্তমান বাকী তিনিজনীক পঠাইছোঁ কেক ল'ব, আৰু আমি দুজনী আগতীয়াকৈ যাম। তাৰপিছত আৰু বাকী তিনিজনী আহি আছে। এতিয়া বৰ্তমান উবেৰ দাদাক বিচাৰি লওঁ, তাৰপিছত বাকীখিনি দেখাইছোঁ। অঁ দাদা, ক'ত আছে? উবেৰক ফোন কৰি আছে পুৰা, ক'ত আছে বুলি। অঁ, কেণ্টা মঞ্চৰ আগত আছে ন? বাৰ্থডে গাৰ্ল এফালে ঘূৰ, চাচোন হাঁহি। আৰু এতিয়া আমি উবেৰত বহি কেনে বাকী দুজনীৰ কাৰণে পুৰা ৱেইট কৰি ৰখি আছোঁ, কেতিয়া আহি পায় বা ইহঁত দুজনী। বহুত গৰম লাগিছে, যোৱাই নাই, নাযাওঁতে গৰম, আৰু গৈ পালে কি হয় ঠিক নাই। আৰু দেখা পাইছা, ফাইনেলি আহি পালে, কেক চেক লৈ পুৰা ৰেডি। এতিয়া যাওঁ আৰু। আজি ব্লগৰ হিৰইন তোমালোকে আৰু। আলিস্মিতা, তই দেখুৱা জাগাগিলা ক'ত এতিয়া দেখা। ফাইনেলি আহি পালো। তহঁতে মোক বেয়া ট্ৰল দিবি ভাই। বেয়া হলে ট্ৰল খাব আলিস্মিতা, আমাৰ মেনেজাৰে। আহি পালো আমাৰ জায়গাটো, মানে যিটো প্লেছত আহিম বুলি ভাবিছিলোঁ, আৰোহণ বুলি কেনে। ধুনীয়াই হয়, ভালে লাগিছে মোটামুটি। ইয়াতে ফটোশ্বুটো হৈ আছে চাগে, এইফালে কাৰোবাৰ প্ৰি ৱেডিং ফটোশ্বুট হৈ আছে।
তাৰপিছত আৰু মোটামুটি ভালে লাগিছে এতিয়ালৈকে আৰু বাকীকেইটা পূৰা ফটো উঠাত ব্যস্ত মোৰ লগৰকেইটা ইফালে দুটা মই আৰু ভিডিঅ' বনাই থাকোঁতে অকল হৈ গৈছোঁ ইফালে মেডামহঁতে ফটোশ্বুট কৰি আছে দেখাই আছোঁ ৰ'ব মোকো এখনমান ফটো তুলি দিয়া আৰু তোমালোকে দয়া কৰি ইফালে ৰজি ফটোগ্ৰাফাৰ আৰু আলিস্মিতা ময়ো এখন ফটো উঠিম একদম সুন্দৰ পৰিৱেশ পুৰা ধুনীয়া লাগিছে এইবিলাক এতিয়ালৈকে বনাই আছে ময়ো আছিলোঁ আগতে ফটো বুলি পাগলা এতিয়া মই ভিডিঅ'গ্ৰাফাৰ হোৱাৰ পৰা এই মডেলবিলাকৰ ফটো তুলি ঘূৰি ফুৰিছোঁ ভিডিঅ' কৰি ফুৰিছোঁ আৰু মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল আচলতে কিছুমান বস্তু প্লেন নকৰাকৈ হৈ যায় ন তেনেকৈ আমি ফুৰিব যোৱাটো বহুত প্লেন আছিলে আমাৰ এইটো কিন্তু ফুৰিব গৈ তাতে মানে কিছুমান চিটুৱেশ্যন হ'ল আৰু আমাৰ কিছুমান প্ৰব্লেম আহিলে যাৰ কাৰণে ভিডিঅ'টো কমপ্লিট কৰিব নাপালোঁ লাষ্টত শিক্ষা এটা পালোঁ যে অ'ভাৰ এক্সাইটেড হ'ব নালাগে আৰু সেয়ে আমাৰ মানে সেইদিনাৰ মেমৰিজটো সদায় ৰৈ যাব সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো মই থৈ দিওঁ লগৰকেইজনীক যিহেতু বহুত মিছ কৰিম মই সেইকাৰণে ভিডিঅ'টো চাই সিহঁতৰ কাৰণে মনত পেলাম আৰু সেইদিনাৰ স্পেচিয়েলকৈ সেইটো দিন মনত পৰিলেতো এতিয়া বহুত বেছি হাঁহি উঠে আৰু জাৰ্ণিটো অসম্পূৰ্ণ ইনকমপ্লিট যদিও কিন্তু মোৰ বাবে সদায় স্পেচিয়েল হৈ ৰ'ব সদায় মেমৰিয়েবল হৈ ৰ'ব এই জাৰ্ণিটো আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব থেংক ইউ